हेलो एवरीवन आपनालोक সকলোকে আসাম কুক চেনেললৈ স্বাগতম জনাইছো। আজি আমি এটি কলডিলৰ সুন্দৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো। ইয়াৰ বাবে কাটি থোৱা অলপ কলডিল লৈছো, কেইটামান মসুৰ দাইল, অমিতা, আলু, পিয়াজ, কেঁচা জলকীয়া দুটা আৰু আদা নহৰুৰ পেষ্ট লৈছো। তেজপাত, গোটা জিৰা, হালধি, সোৱাদ অনুসৰি নিমখ, গৰম মছলা আৰু অলপ ৰেড চিলি ব্যৱহাৰ কৰিছো। স্ক্ৰিনত মই লিখি দিছো। মই মিঠাতেল ব্যৱহাৰ কৰিছো। তেলকণ অলপ গৰম হওঁতে মই চেনি অলপ ব্যৱহাৰ কৰিছো। চেনি দিলে আসলে কালাৰটো খুব ধুনীয়া উঠে। তেজপাত দুখিলা দিছো। গোটা জিৰা কেইটা ব্যৱহাৰ কৰিছো। গোটা জিৰাখিনি কেঁচা গোন্ধ যোৱালৈকে অলপ মই ৰাখিছো তেলত। কটা পিয়াজ কেইটুকুৰা দিছো আৰু পিয়াজ কেইটুকুৰা অলপ ৰঙচুৱা হোৱালৈকে ভাজি লৈ ইয়াৰ পাছতে মই আদা নহৰুৰ পেষ্টকণ দিছো। আদা নহৰুৰ পেষ্টকণৰ কেঁচা গোন্ধ যোৱালৈকে মই তেলত ভাজি লম। দুটা কেঁচা জলকীয়া দিছো। দেখিছে কেঁচা এটা পকা এটা। কেঁচা গোন্ধ যোৱাৰ লগে লগে মই হালধি দিছো। সোৱাদ অনুসৰি নিমখ দিছো। গৰম মছলা ব্যৱহাৰ কৰিছো। অলপ ৰেড চিলি ব্যৱহাৰ কৰিছো। আপোনালোকে আৰু যদি মছলা খাব বিচাৰে প্ৰয়োগ কৰিব পাৰে ইয়াত। খিনি লৰাই লৈছো কেঁচা গোন্ধটো যোৱালৈকে। মছলাৰ কেঁচা গোন্ধটো থাকিলে বেয়া লাগে। কলডিলকণ দিছো। এই ৰেচিপিটো একেবাৰে সহজ হয়, কিন্তু ইয়াৰ বাবে কলডিলকণ মিহি মিহিকে কাটিলে খুব ভাল হয়, খাবলৈ সোৱাদ হয়। আমি তেলত কলডিলকণ ভাজি লম। এইদৰে ভাজি লোৱাৰ পিছতে অলপ আমি ঢাকনখন ব্যৱহাৰ কৰিম 3 মিনিটৰ বাবে। ঢাকনখন আঁতৰাই মসুৰ দাইল কেইটা দি দিছো। এইটা মই ধুই পানীটো টুকি ৰাখিছিলো। মসুৰ দাইল দিলে আসলতে খাবলৈ বেলেগ এটা টেষ্ট পোৱা যায়, ভাল লাগে খাই। এইদৰে মসুৰ দাইলখিনিও আমি কলডিলৰ লগত অলপ ভাজি লৈছো। আপোনালোক বহুতে হয়তো জানেই খাইছে, কিন্তু নশিকাৰুসকলৰ সুবিধাৰ্থে আমি এই ভিডিঅ'টো আগবঢ়ালো। অমিতা দিছো কেইটুকুৰামান, আলু দিছো। অমিতাই কলডিলকণ খুব কোমল কৰি তোলে। অমিতাৰ সলনি আপোনালোকে বেঙেনাও ব্যৱহাৰ কৰিব পাৰে। কলডিলকণ খুব কোমল হৈ উঠে আৰু খাবলৈ খুব সোৱাদ হয়। যদি নাই খোৱা এবাৰ খাই চাবচোন। একেবাৰে সহজ ৰেচিপি আৰু হেলদি ৰেচিপি। এইদৰে অলপ ভাজি লোৱাৰ পিছত মই গৰম পানী দিছো। পানী মই একেবাৰতে দি দিয়া নাই, দুবাৰ ব্যৱহাৰ কৰিম। এইদৰে পানী অলপ দি মই লৰাই পুনৰ ঢাকনখন দি দিম সিজিবৰ বাবে। দহ মিনিটৰ পিছত মই ঢাকনখন দাঙি চাইছো, চক সিজিছে আৰু অলপ সিজিবলৈ বাকী আছে। পুনৰ মই আৰু অকণমান পানী ব্যৱহাৰ কৰিম। পানী মই একেবাৰতে দি দিয়া নাছিলো, আসলতে দুবাৰ মই পানী ব্যৱহাৰ কৰিছো। অকণমান মই গ্ৰেভিকে ৰাখিছো। অকণমান পানীকণ শুকোৱাৰ পিছতে মই এইখিনি পৰিবেশন কৰিবলৈ ৰেডি কৰিলো। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।